নমস্কাৰ প্ৰতিজন প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো শনি দেৱৰ গোচৰত ৰাজযোগ আৰু ৰাজভোগৰ আৰম্ভণি হয় শনি দেৱৰ গোচৰৰ ফলত ৰাজযোগ আৰু ৰাজভোগৰ আৰম্ভণি হ'বলৈ গৈ আছে বিশেষকৈ কেইটামান ৰাশিৰ ওপৰত শনিৰ প্ৰভাৱত কেইবাটাও ৰাশিৰ ভাগ্য খোল খাইছে বুলি কোৱা হৈছে শনিদেৱৰ কৃপাদৃষ্টিৰ ফলত ধনী হ'বলৈ বৰ বেছি সময় নালাগে যদি এজন ব্যক্তিৰ ওপৰত শনিদেৱৰ কৃপাদৃষ্টি পৰে তেনেহ'লে এইজন ব্যক্তিৰ উন্নতি হ'বলৈ বৰ বেছি সময় নালাগে বা বৰ সময়ৰ প্ৰয়োজন নহয় 17 জানুৱাৰীৰ পৰা চলিত মাহৰ 17 জানুৱাৰীৰ পৰা ৰাশি পৰিৱৰ্তন কৰিব সূৰ্যপুত্ৰ শনিদেৱে যাৰ ফলত প্ৰচুৰভাৱে উপকৃত হৈছে কেইটামান ৰাশি আৰু প্ৰস্তুত হৈছে মহাপুৰুষ যুগৰ মাজত মাত্ৰ কেইটামান দিন ভাগ্য সলনি হ'বলৈ গৈ আছে এই বিশেষ ৰাশি কেইটাৰ কোৱা হৈছে বৰ্ষৰ শ্ৰেষ্ঠ ভাগ্যৱান ৰাশি এইকেইটা ইয়াৰ বাবে যে শনিদেৱৰ দয়া দৃষ্টি যিকোনো লোকৰ ওপৰত নপৰে এইবাবেই বৰ্ষৰ শ্ৰেষ্ঠ ভাগ্যৱান ৰাশি বুলি কোৱা হৈছে এই ৰাশিকেইটা নতুন বছৰৰ প্ৰথম মাহতেই ৰাশি পৰিৱৰ্তন কৰিবলৈ গৈ আছে শনিদেৱে 17 জানুৱাৰীত 30 বছৰৰ মূৰত হ'ব এই বিশেষ যুগ এই মহাযুগৰ ভাগ্য পোনপটীয়াকৈ 5টা ৰাশিৰ ওপৰত 5টা ৰাশিৰ ভাগ্যত বৃহৎ পৰিৱৰ্তন আহিব বুলি কোৱা হৈছে কোনো কেইটামান ৰাশিৰ জাতক জাতিকা ভাগ্যৰ চমৎকাৰ নিশ্চয়কৈ আহিব বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰ অনুসাৰে কাৰোবাৰ বাবে এই পৰিৱৰ্তনত অশুভ দৃষ্টিও আহিব পাৰে বুলি কোৱা হৈছে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে KMS Astrologyৰ জৰিয়তে প্ৰতিটো দিনৰ ৰাশিফল প্ৰতিটো সপ্তাহ প্ৰতিটো মাহৰ ৰাশিফলৰ লগতে বিশেষকৈ 2023 বৰ্ষৰ প্ৰতিটো ৰাশিৰ ৰাশিফল আপোনালোকে চাবলৈ নিশ্চয়কৈ পাৰিব বাস্তু শাস্ত্ৰৰ আপোনালোকৰ ঘৰত বাস্তু দোষ আছে নেকি যদি চাব বিচাৰে পোনপটীয়াকৈ আমাৰ ভিডিঅ'বোৰ চাবলৈ আৰম্ভ কৰক নিশ্চয়কৈ বাস্তু শাস্ত্ৰৰ সমাধান পাব বাস্তু শাস্ত্ৰৰ বিষয়ে বিতংভাৱে ভিডিঅ' আপোনাৰ দিয়া আছে আপোনালোকৰ বাবে যদিহে বিবাহৰ যোৰা চাব বিচাৰে আপুনি বিবাহৰ পাত্ৰ পাত্ৰী সন্ধানত আছে তেনেহ'লে পোনপটীয়াকৈ আমাৰ বিভিন্ন ধৰণৰ বিবাহৰ যোৰা সম্বন্ধীয় ভিডিঅ'বোৰ চাব পাৰে বিবাহৰ বাবে মধ্যম যৌতুক উত্তম যৌতুক আপোনালোকে চাই ল'ব পাৰে তিল যৌতুক জৰুণ যদিহে আপোনাৰ শৰীৰত আছে বা আপুনি জানিব বিচাৰে আপোনাৰ সপোনৰ ফলাফলৰ বিষয়ে তাৰ বিষয়েও আপোনালোকে জানিব পাৰিব আমাৰ ভিডিঅ'ত এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুৰোধ জনাইছোঁ সকলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে শনিৰ গোচৰৰ ফলত যি মহাযুগ গঠন হ'ব তাৰ লাভ পোনপটীয়াকৈ ল'ব পাৰিব মেষ ৰাশিৰ জাতক জাতিকাসকলে প্ৰথম ভাগ্যৱান ৰাশি হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকল নতুন বছৰত প্ৰথম মাহত নিজৰ অৱস্থান পৰিৱৰ্তন কৰি মেষ ৰাশিৰ একাদশ ঘৰত প্ৰৱেশ কৰিব শনিয়ে এনে সময়ত কৰ্ম সংস্থাপন আৰু ঘৰ মাটি সম্পদৰ বৃদ্ধিৰ যুগ বুলি কোৱা হৈছে ঘৰ মাটি সম্পত্তি আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে ক্ৰয় কৰিব পাৰিব আৰু নতুন ঘৰৰ আৰম্ভণি যদি কৰিব বিচাৰে কৰিব পাৰিব কৰ্মত উন্নতি চাকৰিত উন্নতি কৰ্মত সফলতা নিশ্চিতৰূপে আহিব বুলি কোৱা হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ পোনপটীয়াকৈ ক'বলৈ গ'লে এই মহাপুৰুষ যুগৰ ফলত আপোনালোকৰ সৰ্বত্ৰ প্ৰকাৰে লাভৱান হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকল দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দশম ঘৰত প্ৰৱেশ কৰিব শনি গ্ৰহই আৰু মহাপুৰুষ যুগৰ ফলত কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ বছৰটোৱে আপোনাৰ বাবে কল্যাণকাৰী হিচাপে পৰিগণিত কৰিব শনিদেৱে আপোনাৰ বীৰত্ব আৰু প্ৰভুত্ব বাঢ়িব বুলি কোৱা হৈছে শনিদেৱৰ প্ৰভাৱত আপুনি যিটো কৰ্মতে হাত দিব
সেইটো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব বুলিও কোৱা হৈছে। বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ তৃতীয় ভাগ্যৱান ৰাশি হৈছে কন্যা ৰাশি। মহাপুৰুষ যোগৰ ফলত কন্যা ৰাশিৰ ষষ্ঠ ঘৰত শনিৰ প্ৰভাৱ পৰিব আৰু প্ৰৱেশ কৰিব শনিদেৱ। শনিৰ প্ৰভাৱ গোটেই বছৰটোতেই নিজৰ বিৰোধী আৰু শত্ৰুৰ আগত জয়লাভ কৰিব পাৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। বেমাৰ আজাৰ, মানসিক অশান্তি, হতাশা আদিৰ পৰা পৰিত্ৰাণ পাবলৈ ক্ষমতা ৰাখিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। সাহস আৰু আপোনাৰ কৰ্মৰ স্থানৰ বাধা আঁতৰ হ'ব বুলি কোৱা হৈছে। যিকোনো আইনী বিষয়ত জয়ৰ ইংগিত দেখা গৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। চতুৰ্থ ভাগ্যৱান ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ দ্বিতীয় ঘৰত প্ৰৱেশ কৰি শনিয়ে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আয় বৃদ্ধি কৰিব বুলিও কোৱা হৈছে। খৰচ নিয়ন্ত্ৰণ আপোনালোকে কৰিব পাৰিব, জমা বঢ়াব পাৰিব, অৰ্থৰ উৎস বৃদ্ধি পাব বুলি কোৱা হৈছে। পৰিয়ালৰ মাজত সুখ শান্তি সমৃদ্ধি নিশ্চয়কৈ আহিব বুলি কোৱা হৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ। শান্তি সম্প্ৰীতি আহিব বুলি কোৱা হৈছে। সৰ্বত্ৰে সফলতা লাভৰ ইংগিত বহন কৰিছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই শনি গ্ৰহৰ মহা ৰাজযোগৰ ফলত। গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ পোনপটীয়াকৈ ক'বলৈ গ'লে যথেষ্ট শুভ ফল লাভ কৰিব পাৰিব এই বৰ্ষটোত। পঞ্চম ভাগ্যৱান ৰাশি হৈছে কুম্ভ ৰাশি। 30 বছৰৰ মূৰত কুম্ভ ৰাশিত গোচৰ কৰা শনিয়ে কুম্ভ ৰাশিৰ ভাগ্যৰ চকৰি সৌভাগ্যৰ পিনে ঘূৰাব বুলি কোৱা হৈছে। হঠাৎ অৰ্থ লাভ, মান সন্মান, কৰ্মৰ ফল লাভ, সফলতা আৰু সুখৰ বছৰ বুলি ক'ব পাৰি এইটো বছৰ আপোনাৰ বাবে। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ পোনপটীয়াকৈ ক'বলৈ গ'লে যথেষ্ট শুভ ফল লাভ কৰিব 2023 বৰ্ষত। আপোনালোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুৰোধ জনাইছোঁ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নিশ্চয়কৈ এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাব। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে, পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যনত আমাৰ সৈতে যোগাযোগৰ বিষয়ে দিয়া আছে। আপোনালোকে ডেছক্ৰিপশ্যনত চাই পোনপটীয়াকৈ আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। বিভিন্ন গ্ৰহৰ সমাধান, বিভিন্ন জ্যোতিষীয় সমাধান, বিভিন্ন ধৰণৰ প্ৰতিকাৰ, বিভিন্ন ধৰণৰ বাধা, বাস্তু শাস্ত্ৰৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে, জন্মকুণ্ডলী যদি বনাই ল'ব বিচাৰে, বাৰ্থ চাৰ্ট বনাই ল'ব বিচাৰে, জন্মকুষ্ঠি দীঘলীয়া পুৰণি হওক বা নতুন পুৰণি ধৰণৰ কুষ্ঠি বনাই ল'ব বিচাৰে বা কম্পিউটাৰৰ দ্বাৰা বনোৱা নতুন ধৰণৰ কুষ্ঠি আপোনালোকে বনাই ল'ব বিচাৰে, পোনপটীয়াকৈ আমাৰ সৈতে আপোনালোকৰ জন্মকুণ্ডলী কুষ্ঠি বনাই ল'ব পাৰিব। জ্যোতিষীয় সমাধান, বিভিন্ন ধৰণৰ সমাধানৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। বিভিন্ন ধৰণৰ গ্ৰহৰ প্ৰতিকাৰ, গ্ৰহৰ কবচ, গ্ৰহৰ ৰত্ন আমাৰ লগত যদি আপোনালোকে যোগাযোগ কৰে, পোনপটীয়াকৈ আমাৰ সৈতে বাৰ্তালাপ কৰিব পাৰিব। এই সংক্ৰান্তত সকলোকে ধন্যবাদ, কৃতজ্ঞতা। প্ৰতিজন শ্ৰোতা দৰ্শক কৰি প্ৰতিটো দিন, প্ৰতিটো ক্ষণ শুভ আৰু মংগলময় হওক তাৰে কামনা।